নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মেম ছাৰহঁতক ৰাতি ভাত খাবলৈ মাতিছিলোঁ, কাৰণ এবছৰমান ছাৰ মেমহঁতক মাতা নাছিলোঁ। সেয়ে হাজবেণ্ড আৰু জানে বজাৰ কৰিব গৈছে, মাংস আৰু কিবাকিবি আনিবলৈ। চিম্বাক দেখিছেনে? সিহঁত আহা বুলি গাড়ীৰ হৰণ শুনিছে আৰু সেইবাবে সিহঁতক চাবলৈ বাহিৰলৈ যাবলৈ হাহাকাৰ লগাইছে। আৰু দেখিছেনে, মোক মাৰি থাকে, তাক বাহিৰত নিবই লাগিব। এয়া আৰু বাহিৰত নিনিলে সি শান্তি নাপাব, লৈ যাবই লাগিব। সেইকাৰণে তাক বাহিৰলৈ লৈ গ'লোঁ। এনেও মুখহে মাৰি থাকিব, মই মাৰ খাই থাকিব লাগিব তাৰ। এয়া দেখিছে, এতিয়াহে শান্তি। হাজবেণ্ডে গাড়ীখন সোমাই থৈ আছে, সেইবাবে জান বস্তুবিলাক লৈ পেলাই আহিল। এয়া জানক ভিতৰত আনিহে তাৰ শান্তি। আৰু এতিয়া মুখ মাৰিবলৈ এৰিছে। মই সোনকালে ভাত আঞ্জা বনাই ৰেডি কৰি থৈ দিছোঁ, যাতে মেম ছাৰহঁত আহিলে অকণমান বহি কথা পাতিব পাৰিম। 8:30 মানত ভাত আঞ্জা ৰেডি হৈ গ'ল আৰু মেমহঁতেও ঠিক সেই সময়তে আহিলে আৰু আমি চবেই একেলগে ভাত খাবলৈ বহি গ'লোঁ। এয়া দেখিছেনে, ছাৰ, মেম, মাইনা, জান আৰু হাজবেণ্ড। মেমক সুধিছিলোঁ ভাত আঞ্জা কেনেকৈ হৈছে, মেমে ভালে হোৱা বুলি কৈছে অৱশ্যে। আৰু ছাৰে মাংস খাই ভাল পায়, তো ছাৰে মাংসখিনি ভাল হোৱা বুলি কৈছে। আৰু মেম ছাৰহঁতৰ অহাৰ সময়ত চিম্বাক বেলেগ ৰুমত সোমাই দিছিলোঁ। মেম ছাৰহঁতক মান বজাত মেম ছাৰহঁতে ভাত খাই পেলাই ওচৰতে যিহেতু থাকে, তো মেমত গুচি গ'ল। আৰু যোৱাৰ পিছত চিম্বাক বাহিৰত আনিলোঁ অকণমান, কাৰণ সিও তেতিয়ালৈকে একো হোৱা নাছিল। দুই এখন ফটো উঠিছিলোঁ মেমহঁতৰ লগত। এয়া আৰু এয়া চিম্বা মোৰ ওচৰত বহি গ'ল খাবলৈ। ভাত খাইছে অৱশ্যে, ভাত খাই উঠি মোৰ লগত আকৌ মাংস খাব বহিছে। ঠাণ্ডা পৰিছে, অকণমান টান লাগিছে। এয়া চিম্বাক সৰু সৰুকৈ অকণমান মাংস ভাঙি দি খোৱালোঁ। সি মাংস খাই বহুত ভাল পায়। মাংস নহ'লেতো সি ভাতে নাখায়। আৰু তাৰ এতিয়া খোৱা হৈ গ'ল। সি জানিছে মোৰ ওচৰত আৰু মাংস নাই, সেইকাৰণে জানৰ ওচৰত খাব গৈছে। এয়া জানেও খাই আছে আৰু তাকো খুৱাই আছে। মানে 50-50, আধা খাইছে, আধা চিম্বাই খাইছে। এনেকৈ সন্ধিয়াটো পাৰ হৈ গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।